আজি যিয়ে পৰিশ্ৰম কৰি নিজৰ শৰীৰত ঘামেৰে গা ধুইছে, এদিনাখন সি সেই সফলতাৰ শীৰ্ষস্থানত গৈ সফলতাৰ চাদৰেৰে গাখন শুকুৱাব পাৰিব। সেইকাৰণে পৰিশ্ৰম হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ। কাৰণ আপুনি যদি কোনো এটা কামত ভালদৰে পৰিশ্ৰম কৰক, তেতিয়াহ'লে সেই কামত আপুনি সফল হ'ব, এইটো 100% চিয়'ৰ। সেইকাৰণে পৰিশ্ৰম কৰিব লাগিব। আপুনি ডিম'টিভেট হ'ব নোৱাৰে, কাৰণ ডিম'টিভেট হ'লেতো আপোনাৰ জীৱনটো শেষ হৈ যাব। সেইকাৰণে আপুনি সকলো সময়ত চেষ্টাটো চলাই যাব লাগিব, কাৰণ মানুহ হাৰিব নোৱাৰে। মানুহ যেতিয়া নিজৰ মাইণ্ডৰ লগত নিজে হাৰি যায়, তেতিয়াহে মানুহ হাৰে। কাৰণ মানুহ কোনো কামতে হাৰিব নোৱাৰে। কাৰণ যেতিয়া আপুনি ভাবে যে আপুনি এটা কাম কৰিবলৈ গৈছে আৰু সেই কামটো মানে ভালদৰে কৰিব পৰা নাই, আৰু তেতিয়া আপুনি ভাবিলে যে এই কামটো মোৰ দ্বাৰা নহ'ব, তেতিয়া আপুনি হাৰিছে। আৰু আপুনি যদি এইটো ভাবে যে এবাৰ নহ'ল আৰু এবাৰ চেষ্টা কৰি চাওক, তেতিয়া আপুনি কিন্তু হাৰা নাই, আৰু এদিন আপুনি এই কামটো ভালদৰে কৰিব পাৰিব। সেইকাৰণে যদি মানে আপোনাৰ এনেকুৱা লাগে যে মই এইটো কৰিব নোৱাৰিম, এইটো কিন্তু একেবাৰে ভুল কথা। সেইকাৰণে আপুনি সকলো কৰিব পাৰিব। কাৰণ যি মানে ডাঙৰ মানুহে সফল হৈছে, তাৰো দুটা হাত, আপোনাৰো দুটা হাত, তাৰো দুটা চকু, আপোনাৰো দুটা চকু, আপোনাৰো নাকৰ দুটা বিন্দু আছে, তাৰো আছে, একো কিন্তু বেছি দিয়া নাই, একে সমান আছে। তেনেহ'লে সি সফল হ'ব পাৰিছে, আপুনি হ'ব নোৱাৰিব, এনেকুৱা কোনো কথা আছে নেকি? নাই। সফল হ'বলৈ গ'লে কামৰ দৰকাৰ নাই, হাতৰ দৰকাৰ নাই। সফল হ'বলৈ গ'লে আপোনাৰ যি ব্ৰেইনটো আছে, সেইটো খটুৱাব লাগিব আৰু পৰিশ্ৰম কৰিব লাগিব। কাৰণ পৰিশ্ৰম অবিহনে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। যদি আপুনি আজি পৰিশ্ৰম কৰিছে, তো কালি সফলতাৰ চাদৰেৰে আপুনি ঢাকি যাব। কাৰণ পৰিশ্ৰম কৰিলে মানে যিখিনি পৰিশ্ৰম কৰিব, হয়তো বা আপুনি সিমানখিনি ফল পাব, নহয়তো বা তাতকৈ কিমান গুণ যে বেছি পাব, সেইটো ময়ো ক'ব নোৱাৰোঁ। সেইকাৰণে পৰিশ্ৰম কৰিয়ে যাব, কাৰণ পৰিশ্ৰম কেতিয়াও বিফলে নাযায়। আৰু আপুনি যেতিয়া নিজৰ মাইণ্ডৰ লগত হাৰি যায়, তেতিয়াহ'লে হ'ল আপোনাৰ ৰিয়েল হাৰ, মানে ৰিয়েল পৰাজিত হয়। কিন্তু যদি আপুনি ভাবে যে এইটো মই এতিয়া কৰিব পৰা নাই, 2 বছৰ পিছত কৰিব পাৰিম, এনেকুৱা ভাবিলে কিন্তু আপুনি হৰা নাই। আপুনি চেষ্টা চলাই যাওক, আৰু সফলতা এইটো এনেকৈ আহিব। কাৰণ সফলতা অহাৰ কোনো নিৰ্দিষ্ট টাইম নাই যে এইখিনিৰ ভিতৰতে সফলতা আহিব। সফলতা কেতিয়া আৰু কেনেদৰে আহে আপুনি নিজেও ভাবিব নোৱাৰে। সেইকাৰণে পৰিশ্ৰম চলাই যাব লাগিব। যিহেতু সেইকাৰণে মানুহ হিচাপে যিমান দিন জীয়াই আছোঁ, সিমান দিন পৰিশ্ৰম কৰি যাব লাগিব। কাৰণ পৰিশ্ৰম কৰিলেহে আপুনি এদিনাখন সফলতাৰ মুখ দেখিব পাৰিব।